গুড মৰ্নিং সকলোকে। বহু দিনৰ মূৰত আজি এজনী লগৰৰ লগত আন এজনী লগৰৰ ঘৰলৈ বুলি ৰাতিপুৱাই ওলালোঁ, মানে তাই বিয়া হোৱা ঘৰখনলৈ। পিছে ৰাস্তাৰ খেলিমেলিত এঘণ্টাৰ ৰাস্তাত আমাক 1.5 ঘণ্টা লাগিল। অৱশেষত পিছে ফোন কৰি সিহঁতৰ ঘৰখন ওলালোগৈ। অচিনাকি ঠাইত লগৰজনীৰ ঘৰ বিচাৰি ওলোৱাৰ মূলতে আছিল তাইৰ ছোৱালীজনী চোৱাৰ হেঁপাহ। ইমান গৰমত গৈ অকণমান বহিয়ে শুই থকা কণমানিজনীক দাঙি আনিলোঁ। কিমান যে মৰম লাগিছে তাইৰ মুখখন। তাৰপিছতে আমি চাহ খালোঁ। চাহ খাই উঠিয়ে তাই আকৌ মোক পাচলি কটাত লাগিলে। তাই পাকঘৰত সোমাল। পাকঘৰত তাই মাংস ৰন্ধাত লাগিল। আমি অকণমানিজনীলৈ তিনিওটাই মিলি চোলা 3টা লৈ আহিছিলোঁ। জোখ পিছে নাজানো, পিছে তাই শুই উঠিলত তাইক দি চালোঁ, ধুনীয়াকৈ জোখতে হৈছে। মাকে ক'লে পাছত ফটো মাৰি পঠাম দে। ইফালে তাইৰ চব্জি ৰন্ধাও হৈ গ'ল, গতিকে আমাক ভাত খাবলৈ মাতিল। আমাৰো সময় কম, গতিকে ভাত খাই উঠিয়ে যাবলৈ ওলালোঁ। লগৰজনীক আকৌ ফুল লাগে, গতিকে তাই ফুল লৈছে। আৰু শেষত সিহঁতৰ ঘৰৰ পৰা আমি ওলাই আহিলোঁ। লগত যোৱাগৰাকীকো ঘৰত থৈ ময়ো নিজৰ ঘৰ পালোঁহি। আহি পায়ে ওচৰৰ বৰমাৰ ঘৰত আছিল আই সকাম, গতিকে চিধাই তালৈ পোনালোঁ। কণমানি দুজনীৰ লগত ধেমালি লগাই থাকোঁতে এফালে আকৌ প্ৰসাদ খাবলৈ হ'ল। আজিলৈ মোৰ ভিডিঅ' ইমানেই। আকৌ লগ পাম। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।